স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হালোৱা বনাইছিলোঁ গাজৰৰ, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, তেনেহ'লে চাবচোন। কেৰাহীখন গৰম কৰি তাতে মই অকণমান ঘিউ ঢালি লৈছোঁ। ঘিউতে মই গাজৰখিনি ভাজি ল'ম। এতিয়া মই প্ৰথমতে কাজু আৰু খিচমিচ লৈছিলোঁ, সেইখিনি দি অকণমান ভাজি ল'ম। কিন্তু সকলোৱে বনোৱা বস্তুৱে নবনোৱা নহয়, মইনো কেনেকৈ বনাওঁ তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। এতিয়া মই কাজু আৰু খিচমিচখিনি দি অকণমান ভাজি ল'ম। খিচমিচ মোৰ ওচৰত বৰ বেছি নাছিলে, সেইটো কাৰণে অকণমান কম হ'ল। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এইখিনি ৰঙচুৱা হৈ গ'ল। ইয়াতে মই এতিয়া পিহি লোৱা গাজৰখিনি দি দিছোঁ। এইখিনি এতিয়া মই ঘিউৰ লগত মিক্স হোৱাকৈ ভালকৈ লৰাই ল'ম। এতিয়া মই এইখিনি সময়তে অকণমান নিমখ দি লৈছোঁ, কাৰণ গাজৰখিনি কোমল হৈ যাবৰ কাৰণে, নৰম হ'বৰ বাবে মই অকণমান নিমখ দি লৈছোঁ। আৰু মিঠা বস্তুত অকণমান সামান্য পৰিমাণে নিমখ হ'লে বৰ বেয়া নালাগে, ভালেই লাগে। সেইটো কাৰণে মই অকণমান নিমখ দি ভালকৈ লৰাই লৈছোঁ। খাবলৈও ভাল হ'ব আৰু গাজৰখিনিও সোনকালে কোমলি আহিব। এতিয়া মই ঢাকোনখন লগাই 2-3 মিনিটমানৰ কাৰণে ৰাখি ল'ম। 3 মিনিটমানৰ পাছত মই ঢাকোনখন উদঙাই চালোঁ, গাজৰখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া এইখিনি আকৌ এবাৰ মই ভালকৈ লৰাই ল'ম। এতিয়া মই এইখিনি সময়তে চেনিখিনি ব্যৱহাৰ কৰিম। চাহ খোৱা চামুচেৰে মই 2 চামুচ আধা চেনি ব্যৱহাৰ কৰিছোঁ। 2 চামুচ আৰু আধা দিম। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ চেনিখিনি মিক্স হোৱাকৈ। চেনিটো নিজৰ নিজৰ জোখমতে দিব পাৰে, কোনোবাই বেছিকৈ খালে বেছিকৈ দিব পাৰে। মই বৰ বেছিকৈ দিয়া নাই, একেবাৰে চেৰচেৰীয়া মিঠা হ'লেও বৰ ভাল নালাগে। এতিয়া মই এইখিনি সময়তে গাখীৰখিনি ব্যৱহাৰ কৰিম। মই 1 গিলাচ গাখীৰ লৈছিলোঁ, অকণমান কম হয় 1 গিলাচতকৈ। সেইখিনি এতিয়া মই দি ভালকৈ উতলিব দিম। এতিয়া আকৌ 2 মিনিটমানৰ কাৰণে মই ঢাকোনখন লগাই দিম। ইয়াত 2 মিনিটৰ পাছত মই ঢাকোনখন উদঙাই চালোঁ, ধুনীয়াকৈ মোৰ গাজৰখিনি সিজি আহিছে আৰু গাখীৰখিনিও শুকাই আহিছে। আৰু অকণমান শুকালেই মোৰ গাজৰৰ হালোৱাখিনি ৰেডি হৈ যাব। আৰু এইখিনি সময়তে মই 2টা ইলাচি গুড়ি কৰি লৈছিলোঁ, ইলাচিখিনি দি দিছোঁ মই। গাখীৰখিনি লাহে লাহে শুকাই আহিব ধৰিছে। আৰু অকণমান শুকাই গ'লেই মই গাজৰৰ হালোৱাখিনি নমাই ৰাখিম। আকৌ কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ গাজৰৰ হালোৱাখিনি ৰেডি হৈ গ'ল।